মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে খুব মনোযোগেৰে চাবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া মই প্ৰস্তাৱনাত উল্লেখ থকা খুব গুৰুত্বপূৰ্ণ কেইটামান শব্দ সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক, গণৰাজ্য এই শব্দকেইটা সম্পৰ্কে থুলমূলকৈ আলোচনা কৰিব বিচাৰিছোঁ। আৰু এই শব্দকেইটাৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ আদৰ্শ প্ৰতিফলিত কৰিবলৈ বিচৰা হৈছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই প্ৰথমতে সাৰ্বভৌম অৰ্থাৎ ইংৰাজীত সভাৰেণ্টি বুলি কয় এই শব্দটোৰ বিষয়ে অকণমান আলোচনা কৰিব বিচাৰিছোঁ। সাৰ্বভৌম মানে হৈছে ৰাষ্ট্ৰ এখনৰ সৰ্বোচ্চ ক্ষমতা, অৰ্থাৎ সাৰ্বভৌম মানে হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা। এই শব্দটিৰ দ্বাৰা অৰ্থাৎ সাৰ্বভৌম শব্দটিৰ দ্বাৰা এইখিনি কথাকে বুজাবলৈ চেষ্টা কৰা হৈছে যে ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ, অৰ্থাৎ বাহ্যিকভাৱে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ দ্বাৰা তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও কোনো বিশেষ শক্তিৰ দ্বাৰা ভাৰতবৰ্ষখন পৰিচালিত নহয়। দ্বিতীয়তে সমাজবাদী ইংৰাজীত ছ'চিয়েলিষ্ট বুলি কয়, অৰ্থাৎ সমাজবাদী অৰ্থত শব্দটোৰ দ্বাৰা এই কথাকে বুজুৱাবলৈ চেষ্টা কৰা হৈছে যে ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ, অৰ্থাৎ ভাৰতবৰ্ষৰ মানুহৰ মাজত আয়, মৰ্যাদা আৰু জীৱন ধাৰণৰ মানদণ্ডৰ ক্ষেত্ৰত কোনো বৈষম্য বা অসমতা থাকিব নালাগিব। উৎপাদনৰ আহিলাসমূহ জাতীয়কৰণ হ'ব লাগিব আৰু কোনো পুঁজিপতি শক্তিৰ দ্বাৰা ভাৰতবৰ্ষৰ অৰ্থনীতি পৰিচালিত হ'ব নালাগিব। অৰ্থাৎ সমাজবাদী অৰ্থটোৰ দ্বাৰা ইয়াকে বুজাবলৈ চেষ্টা কৰা হৈছে যে ভাৰতবৰ্ষৰ মানুহৰ মাজত যি আয় আছে, মৰ্যাদা আৰু জীৱন ধাৰণৰ মানদণ্ড যিটো ষ্টেণ্ডাৰ্ড অফ লিভিং বুলি কয়, এই ক্ষেত্ৰত কিন্তু কোনো বৈষম্য থাকিব নালাগিব বা অসমতা থাকিব নালাগিব। তৃতীয়তে ভাৰতবৰ্ষক এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হৈছে, অৰ্থাৎ ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ অৰ্থাৎ ছেকুলাৰ ৰাষ্ট্ৰ। ভাৰতবৰ্ষৰ কোনো এটা নিৰ্দিষ্ট চৰকাৰী ধৰ্ম নাই। চৰকাৰী দৃষ্টিত সকলো ধৰ্ম সমান, এই কথাটোকে ইয়াত ক'বলৈ বিচৰা হৈছে। অৰ্থাৎ ইয়াত চৰকাৰী ধৰ্ম বুলি কোনো ধৰ্ম নাথাকিব। চৰকাৰৰ দৃষ্টিত সকলো ধৰ্ম সমান আৰু ধৰ্মৰ নামত কোনো বৈষম্য থাকিব নালাগিব। চতুৰ্থতে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি কোৱা হৈছে। গণতান্ত্ৰিক এই শব্দটো তোমালোকে জানা যে গণ মানে হৈছে মানুহ, তন্ত্ৰ অৰ্থাৎ জনগণ, আৰু তন্ত্ৰ মানে হৈছে শাসন। অৰ্থাৎ গণতন্ত্ৰ বুলি ক'লে জনসাধাৰণৰ শাসন ব্যৱস্থাকে বুজোৱা হয়। এই শব্দটিতে ইয়াকে ক'বলৈ বিচৰা হৈছে যে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ, অৰ্থাৎ আমাৰ দেশখনৰ শাসন ব্যৱস্থা জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰাহে পৰিচালিত হ'ব। জনসাধাৰণে দেশৰ শাসন নিজেই চলাব আৰু প্ৰশাসনহে জনসাধাৰণৰ ওচৰত দায়বদ্ধ হ'ব। তোমালোকে জানা যে আমাৰ দেশখনত একোজন আমাৰ দ্বাৰাই বা আমি এই দেশখনলৈ বা শাসন ব্যৱস্থালৈ একোজন প্ৰতিনিধি নিৰ্বাচন কৰোঁ আৰু সেই নিৰ্বাচিত প্ৰতিনিধিজনেই দেশৰ শাসন কাৰ্যত অংশগ্ৰহণ কৰে। গতিকে এনেধৰণে তোমালোকে এই কথাখিনি বুজিব লাগিব। তাৰপিছতে কোৱা হৈছে ভাৰতবৰ্ষ এখন গণৰাজ্য। তাৰমানে ইয়াক এইটোকে বুজোৱা হৈছে যে ভাৰতবৰ্ষত এজন ৰাষ্ট্ৰপতি আছে বা ৰাষ্ট্ৰপ্ৰধান আছে। এই ৰাষ্ট্ৰপতিজন জনসাধাৰণৰ দ্বাৰা এজন নিৰ্বাচিত ব্যক্তি। এই ব্যক্তিজন কোনো ক্ষেত্ৰতে বংশানুক্ৰমিক নহ'ব বা কোনোবাই বাছনি কৰা ব্যক্তি হ'ব নালাগিব। গতিকে এই ধৰণে তোমালোকে কথাখিনি বুজি ল'ব লাগিব যে ভাৰতবৰ্ষৰ সংবিধানখনৰ প্ৰস্তাৱনাত সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু গণৰাজ্য এই শব্দকেইটাৰ দ্বাৰা কি বুজাবলৈ চেষ্টা কৰা হৈছে, এই কথাখিনিৰ জৰিয়তে তোমালোকে বুজিবলৈ চেষ্টা কৰিব বুলি মই আশা কৰিছোঁ। ধন্যবাদ তোমালোকলৈ।